বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো টেট পৰীক্ষাৰ বাবে অসমীয়া বিষয়ৰ কিছুমান প্ৰয়োজনীয় প্ৰশ্ন যি আপোনাৰ আহিবলগীয়া টেট পৰীক্ষাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট। আহকচোন ষ্টাৰ্ট কৰোঁ এই বিষয়ৰ কেইটামান প্ৰশ্ন। আমাৰ প্ৰথম প্ৰশ্ন হৈছে কীৰ্তিলতা গ্ৰন্থৰ ৰচক কোন? ইয়াৰ অপশ্যনবোৰ চাওকচোন। প্ৰবৰ সেন, চণ্ডীদাস, বিদ্যাপতি আৰু কালিদাস। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বিদ্যাপতি। গ নম্বৰ অপশ্যনটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰসগোল্লা আৰু ভেজাল এই দুটা শব্দ কি ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে? ক হৈছে তামিল, খ হৈছে বাংলা, গ হিন্দী, ঘ তুৰ্কী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ বাংলা ভাষা। মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যন হৈছে পূৰ্ব বংগৰ উপভাষা সৃষ্টি হৈছে ৰাৰ অপভ্ৰংশৰ পৰা, বাৰেন্দ্ৰ অপভ্ৰংশৰ পৰা, বংগ অপভ্ৰংশৰ পৰা, কামৰূপী অপভ্ৰংশৰ পৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংগ অপভ্ৰংশৰ পৰা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং কেতিয়া অসমলৈ আহিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ভাস্কৰ বৰ্মাৰ দিনত, নৰকাসুৰৰ দিনত, চুকাফাৰ দিনত, খাল স্তম্ভৰ দিনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মাৰ দিনত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কোচ ৰাজত্ব ধ্বংস হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে। পঞ্চদশ শতিকাত, ষোড়শ শতিকাত, সপ্তদশ শতিকাত, অষ্টাদশ শতিকাত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সপ্তদশ শতিকাত। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আমাৰ নেক্সট কুৱেশ্যন হৈছে অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মাধৱ কন্দলী। মনত ৰাখিব, এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আপোনালোকে দেখিবলৈ পাব। গতিকে এইটো আপোনালোকে পূৰা মনত ৰাখি ল'ব কি অসমীয়া সাহিত্য কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? মাধৱ কন্দলী। আমাৰ নেক্সট কুৱেশ্যন হৈছে কালিকা পুৰাণ গ্ৰন্থখন কি ভাষাত ৰচিত? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত চাওকচোন। সংস্কৃত ভাষাত, প্ৰাকৃত ভাষাত, পুৰণীয়া অসমীয়া ভাষাত, বাংলা ভাষাত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ সংস্কৃত ভাষাত। নেক্সট কুৱেশ্যন হৈছে সংস্কৃত নাটকত সংস্কৃতৰ উপৰি ব্যৱহৃত হৈছিল হিন্দী ভাষা, গুজৰাটী ভাষা, প্ৰাকৃত ভাষা, বাংলা ভাষা। ইয়াৰ এনচাৰটো হৈছে আপোনাৰ প্ৰাকৃত ভাষা। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আহকচোন। খ্ৰীষ্টান মিছনাৰীসকলে উলিওৱা অসমীয়া আলোচনীখনৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া হৈছে চাওকচোন। জোনাকী, অৰুণোদয়, বিজুলী আৰু উষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অৰুণোদয়। মনত ৰাখিব, মিছনাৰীসকলে উলিওৱা অসমীয়া আলোচনীখনৰ নাম হৈছে অৰুণোদয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে ঊনবিংশ শতিকাৰ সময়ত অসমলৈ অহা মিছনাৰীসকল আছিল হিন্দু ধৰ্মৰ প্ৰচাৰক, খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক, ইছলাম ধৰ্মৰ প্ৰচাৰক, বৌদ্ধ ধৰ্মৰ প্ৰচাৰক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক। গতিকে আজিলৈ ইমানেই। যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেনেহ'লে মোৰ কমেণ্টত সুধিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।